গাইজ সকলোৱে ভিডিঅ'টো চাওক, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। মামাই কি কৈছে? মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায় আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে, মিয়াৰ ছোৱালীয়ে কৈ আছে যে দুটাতকৈ মামা বেছি জন্ম নিদিওঁ। মোৰ লগত কেতিয়াবা ধিং ৰূপহীত যাব, কলেজত মোৰ সমান কোনো পপুলাৰ নাই। যোনজন মামাই মিয়া মানুহ দাঁতকে দেখিবই নোৱাৰে, তেওঁলোকৰ ছোৱালীবিলাকে হেনো মামাক বহুত ভাল পায় হেনো। ল'ৰা ছোৱালী দুটাতকৈ বেছি হ'লে হেনো এনেকুৱা হ'ব হেনো, সেইবিলাক কৈছে। তো গাইজ মুখ্যমন্ত্ৰী মানে কি ক'ম আৰু মই, মুখ্যমন্ত্ৰীকো সেইবিলাক মিয়া মানুহে ক'ব পৰা হৈ গৈছেনে যে বাচ্চা দুটা হ'লেই হ'ব হেনো আমুক তামুক। ৰাজনীতিৰ ক্ষেত্ৰত কৰিছে, ৰাজনীতি কৰক। কাৰোবাৰ বাচ্চা দুটা হয় 10টা হয় সেইটো ক'বলৈ আপোনাৰ কোনো অধিকাৰ নাই। লাগিলে 100টা হ'লেও আপোনাৰ কোনো ক'বলৈ অধিকাৰ নাই। যি নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মিয়া মানুহখনে কিছুমানেতো দেখিবই নোৱাৰে, কিন্তু কিছুমান ছোৱালী হেনো বহুত ভাল পায় হেনো, কলেজত আপোনাৰ লগত যায়। ভাল কথা, সেইটো যায়তো যায় আৰু তাত আমিনো কৈ কি পাম। তথাপিও মানে আৰু একেৰাহে হিন্দু মুছলিম কৰি থকা মানুহটোৱে আকৌ ছোৱালীবিলাকে কেনেকৈ আপোনাক ভাল পাব বাৰু কওকচোন। তো গাইজ মানে মামাই অকল মানে সেইবিলাকে আৰু হিন্দু মুছলিম কৰি কৰি কাজিয়া লাগিব, কিবা এটা কৰিব, অগৰম কৰিব, তগৰম কৰিব। আকৌ কৈছে কি মিয়া মানুহখনে বহুত ভাল পায় হেনো। মিয়া মানুহখনে ভাল পাবই ন আপোনাক, আপুনি ইমান ৰোষ্ট কৰি থাকে মিয়াখনক, সেইকাৰণে আপোনাক বহুত ভাল পায় আকৌ। ল'ৰা ছোৱালী বাচ্চাৰ কথাও কৈ দিয়ে।